নমস্কাৰ, আপোনালোকৰ আগত কথা এটা জনাব পাই মই সুখী আছোঁ। কথাটো হৈছে বেমাৰৰ কথা। আজি কেইবাদিনো মানে মই এবছৰমানৰ আগতে মাহেকীয়া সমস্যাত ভুগিছিলোঁ। আমাৰ যিটো মহিলাসকলৰ এটা বেমাৰ বুলিয়ে ক'ব পাৰি, কাৰণ আজিকালি বহুতৰ মুখত সেই বেমাৰটোৰ বিষয়ে মই শুনিছোঁ। আৰু কিয় জানো এই বেমাৰটো প্ৰায় বহুত মহিলাই আজিকালি হ'বলৈ ধৰিছে, প্ৰায় ছোৱালীবোৰো হোৱা শুনিছোঁ মই। মোৰ যিদিনতে মাহেকীয়া সমস্যা কোনো প্ৰব্লেমে নাছিলে, ল'ৰা দুটা জন্মৰ পাছতো মোৰ সমস্যা নাছিলে, কিন্তু যোৱা এবছৰ আগত মোৰ বেমাৰটো মানে মাহেকীয়াৰ যিটো প্ৰব্লেমটো মোৰ প্ৰায় মানে 10 দিন 20 দিন হৈ কিনে এমাহ পাৰ হৈছিলে, এমাহ 10 দিন হৈছিলে। তাৰ মাজতে মই ডক্টৰক দেখুৱাইছিলোঁ। ডক্টৰক দেখুৱাই মই কোনো সুফল নাপালোঁ। মই দুবাৰকৈ মেডিচিন চেঞ্জ কৰিছিলোঁ। তাৰপাছতো মই মোৰ একদম মানে অকণমানো ভাল লগা নাছিলে। যেতিয়া মোৰ এমাহ পাৰ হৈ গৈছিলে, মোৰ এমাহ এগৰাকী মহিলাৰ যেতিয়া ৰক্তপ্ৰবাহ হৈ থাকে কেনেকুৱা হ'ব, মানে মই কেনেকুৱা এটা মানে চিন্তাত গুচি গৈছিলোঁ যেতিয়া মোৰ বেমাৰটো হৈ আছিলে। তাৰপাছত ডক্টৰৰ দৰৱ খাই মই ভাল পোৱা নাছিলোঁ। তাৰপিছত মই কথাষাৰ কিয় জানো মাক কোৱা নাছিলোঁ মানে। তাৰপিছত এদিন ক'লোঁ আৰু যিটো মোৰ ইমান দিন হৈ গ'ল ভাল হোৱা নাই। তেতিয়া মায়ে মোক লগে লগে এই দৰৱটোৰ কথা ক'লে, এলিমেণ্টছ ওমেন কেম্পেইনৰ কথাটো ক'লে। আৰু লগে লগে মায়ে মানে মোক আধা বটলৰ এটা দিছিলে, আধা বটল মানে কমকৈ থকা বটল এটা দিছিলে। আৰু মই জাষ্ট মানে এদিন আধা খাই কেনে তাৰমানে দুই চামুচ মই 2 টাইম খাইছিলোঁ, 2টা সময় খাইছিলোঁ। আৰু দুদিনৰ ভিতৰতে মোৰ মাহেকীয়াটো বন্ধ হৈছিলে। তাৰপিছত ভাল হ'ল কাৰণে মই এৰি দিলোঁ, দৰৱটোও কমকৈ আছিলে এনেকৈ তাৰমানে। তাৰপিছত সেনেকৈ থাকি গৈছিলে দৰৱটো। তাৰপিছত মোৰ কণ্টিনিউ হ'ল সেই দুচামুচকৈ মুঠতে মই 8 চামুচমান মই খাইছিলোঁ দৰৱটো। এবছৰ আগৰ কথা কৈছোঁ মই। তাৰপিছত সেনেকৈ মোৰ কণ্টিনিউ হ'ল, ভাল হ'ল। তাৰপিছত এতিয়া মোৰ আকৌ সেই প্ৰব্লেমটো হৈছিলে। প্ৰব্লেমটো মানে কি, অলপ মোৰ মেডিচিনৰ কাৰণেও হৈছিলে বুলিয়ে মই ভাবোঁ। তাৰপাছত কি হ'ল, মোৰ মাহেকীয়াটো মানে আকৌ মাহেকত দুবাৰকৈ হৈছে। আৰু তাৰপিছত মই এইটো খোৱা নাছিলোঁ। এতিয়া যিহেতু চাইছোঁ কেলেণ্ডাৰত দাগো দি ৰাখিছোঁ মই এবাৰ মাহেকীয়াটোৰ। আৰু এতিয়া দৰৱটো খাইছোঁ। আজি মই 4 দিনতে মোৰ ভাল হৈছে। তাৰপিছত আৰু এতিয়া মই এইটোকে ক'বলৈ বিচাৰোঁ, আমাৰ যিসকল মহিলাই মাহেকীয়া সমস্যাত ভুগি আছে তেওঁলোকে যেন এই দৰৱটো ব্যৱহাৰ কৰি চায়, আৰু আপোনালোকে ভাল ফল পাব বুলিয়ে মই আশা। কাৰণ মই যিহেতু ভাল পাইছোঁ আৰু বহুতো মানুহে ভাল পাইছে এইটো খাই। আপোনালোকে এই দৰৱটো খাই চাবচোন। দামটো অলপ বেছি বাৰু, কিন্তু দামটো চাই দৰৱটো তেনেকৈ আমাৰ শৰীৰত কাম কৰিব। আৰু সঁচাকৈ ভাল। এই কোম্পানীটোৰ প্ৰতিটো বস্তুৱে মই ব্যৱহাৰ কৰোঁ। ইয়াৰ কলগেট আছে, তাৰপিছত এটা তেল আছে যিটো সৰু ল'ৰা ছোৱালী বা ডাঙৰো ব্যৱহাৰ কৰে। বহুতো প্ৰডাক্ট আছে ইয়াত, প্ৰডাক্টবোৰ বহুত ভাল। আপোনালোকে ব্যৱহাৰ কৰি চাব আৰু আমাৰ যিটো মাহেকীয়া সমস্যাটো একেবাৰে দূৰ কৰিব। আৰু আজিকালি এইটো প্ৰায় চলিছে। আপোনালোকেও যেন এই দৰৱটো ব্যৱহাৰ কৰে। ধন্যবাদ।